হেল্ল' এভৰিৱান, আপোনালোকৰ মৰমৰ দুবৰি দলিচা ধাৰাবাহিকখন কালি এটা বিশেষ কাৰণত দিব নোৱাৰিলোঁ। বন্ধুসকল, আজি দুবৰি ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব। যোৱা দুখনত দেখিবলৈ পাইছিল যে পুলিচ অফিচাৰজনে নয়নাৰ ফোনটো বিচাৰি যায় আৰু আনফালে দুবৰিয়ে পুলিচজনক নয়না চেঞ্জ আহিছে বুলি খবৰ দিয়ে আৰু দুবৰিক ঘৰত দুবৰি মাকে দেউতাকৰ আগত কয় যে দুদিন ধৰি ছোৱালীজনী মেডিকেলত পৰি আছে, আমি এবাৰো খবৰ ল'বলৈ যোৱা নাই বুলি দুখেৰে কয়। কিন্তু দেউতাকে মই তাই মৰিলে বুলি ধৰিলোঁ, তুমি গ'লে যাব বুলি কয় আৰু মাকে এই কথাবোৰৰ পৰা বহুত কষ্ট পায়, অসুস্থ হৈ পৰে। আনফালে পুলিচ অফিচাৰজনে নয়নাৰ কেছটো ইনভেষ্টিগেশ্যন কৰি থকা দেখিবলৈ পোৱা গৈছিল আৰু পুলিচ অফিচাৰজনে নয়নাৰ চকু মেলা কথা গম পাই মেডিকেললৈ আহে আৰু দুবৰি চিন্তাত পৰে। দুবৰিয়ে পুলিচ অফিচাৰজনক নয়নাৰ ফটোবোৰ দেখুৱায় আৰু দুবৰি মোমায়েকে মেডিকেলৰ পৰা ঘৰলৈ আহে। বন্ধুসকল, আজি খণ্ডত দেখিবলৈ পাব যে পাৰ্থই মেডিকেললৈ আহিব আৰু আনফালে দুবৰিৰ মাক আৰু মামীয়েকে দুবৰিৰ কথা আলোচনা কৰা দেখিবলৈ পাব আৰু এফালে পাৰ্থই ৰাতি দুবৰিক লগ ধৰিব বিচাৰিব আৰু দুবৰিয়ে পুলিচ অফিচাৰজনৰ লগত কথাবোৰ আলোচনা কৰিব। গতিকে বন্ধুসকল, আজি দুবৰি ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।